নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'লৈ। আজি ৰাতিলৈ আমাৰ ঘৰত সকামৰ আয়োজন কৰি থকা হৈছে। এইফালে সকলোৱে নিজৰ নিজৰ কাম কাজত ব্যস্ত হৈ পৰিছে। এইফালে ৰভাতলত ভকতসকলে নাম প্ৰসংগ কৰি আছে আৰু লগতে ভোজৰ প্ৰস্তুতিও চলি আছে। আজি আচলতে আমাৰ ককাৰ তিথি, সেয়ে এই সকামভাগ আয়োজন কৰা হৈছে। এয়া চব ভিতৰত সকলো মোবাইলতে ব্যস্ত। এয়া সকামৰ শেষৰ ফালে ৰভাৰ তলত ভকতসকলে ভোজ খাবলৈ লৈছে।